ৱেলকাম আপোনালোকসকল। ফ্ৰেণ্ডছ ৱেলকাম আপোনালোক সকলোকে। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ফ্ৰেণ্ডছ আজি মই অলপ ওলাই আহিছোঁ কেইটামান কাম লৈ পেলাই। প্ৰথম মোৰ বাইকখনৰ আজি ছাৰ্ভিচিং আছে। বাইকখনৰ 500 কিলোমিটাৰ হৈ গ'ল মোৰ। তো আৰু বাকী বহুতো কাম আছে আৰু কিবাকিবি। মোৰ মিছেছো আছে ঘৰত, তাইকো লগ কৰিম, তাইৰ লগত কিবা এটা কাম আছে, আমি ওলাই যাম। তো বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক আপোনাৰ চাই থাকক। এখন ছাৰ্ভিচিং হৈ গ'ল, এতিয়া বহুত গৰম। দিয়া আইচক্ৰীম দিয়া, কি আছে কুলফি দিয়া এটা। লাঠিডাল আগতে ভৰাই নোৱাৰি নি চিগাৰেট? নোৱাৰি ন? ঢাকনটো নালাগিব ন? ঢাকনটো নালাগিলে ইয়াত নিমখ পানী আছে। আচ্ছা, নিমখ পানী মিলাই ল'ব। ঠিক মজা, পুৰা ঠাণ্ডা। আজি গৰমটো বহুত পৰিছে আকৌ। গৰমটো পৰিছে, বৰষুণ দি ৰ'দ দিছে। ভাল হৈছে, ঠাণ্ডা পুৰা মজা। বাইকখন ছাৰ্ভিচিং হৈ গ'ল। এতিয়া মিছেছৰ ঘৰৰ পৰা আহোঁ বোলে, তাইক লগত উলিয়াই লওঁ, ক'ৰবাত যাম। অলপ পালোহি। পালোহি পালোহি পানী খোৱা, পানী এগিলাচ। পানী চানী খাই ল'লোঁ, খানা চানা খাই ল'লোঁ। এতিয়া অলপ আৰাম কৰি লওঁ, তাৰপিছত অলপ ওলাই যাম। আমি অলপ তাইক ঘৰৰ কাম আছে, কৰি আহিম আৰু অলপ ফুৰিবলৈও যাম। এনেকৈ চাই থাকিব ভালকৈ। গ'লা হ'ল নাই? কাৰ লগত কথা পাতিছে? হ'ল নাই? ওলাই জল্দি হ'ব, আহা পিছত ফোন কৰিবা ন? সেইটোৱে পাহৰিছিলে নেকি? আহা হেলমেট লৈ লোৱা, হেলমেট এইটো ফোনটো থোৱাচোন। হিমোগ্লোবিন হেৰি যে চেম্পলটো, অঁ সেইটো যিটো আছিলে আগত ন? সেইটো দিয়া, হেলমেটটো মোক দিয়া। আগৰটো কি হ'ল নো? আচ্ছা আচ্ছা, এইটো কেইদিন লাগিব? এনে 3-4 দিনমান লাগিব চাগে। কাইলৈৰ পৰা 4 দিন।
নহয় তাকে সেইটো কাৰণে ডক্টৰে কেৱল টাইপিংটো কৰাব কৈছিলোঁ আমি আগতে এবাৰ কৰাইছিলোঁ কিন্তু মানে সিহঁতে ক'লে কি চেম্পুল আকৌ দিব লাগিব চ' আজি সেইটো কাৰণে আহিলোঁ বাকীটা অলপ ফুৰি হৈ গ'লক ক'ত যাবা বগীবিল অকণমান দেৰি হৈ গ'ল বাইকত নাই কৰা ন আমি পাই গ'লো সেই বগীবিল দলং আজি বতাহ কম আছে অলপ ইয়াত ন আমাৰ অকণমান দেৰি হৈ গ'ল আৰু অলপ সোনকালে হোৱালে ভালকৈ আপোনাক দেখাব পাৰিলোঁ হ'লে ভাল লাগিছে চাই মোৰ বঢ়িয়া লাগিছে জেগাটো এইফালে চোৱা অকণমান এইখন মোৰ বাইকখন আজি ছাৰ্ভিচিং হৈ গ'ল চফা লাগিছে ন ভালকৈ ধুই দিলে আকৌ ল'ৰাটোৱে আজি গা পা ধুৱাই আনিছোঁ একেবাৰে তাক আমি কি ক'ম ন অকণমান দেৰি ৰখি যাওঁ হয় নাই দেৰি হৈ গ'ল বতাহ খাবলৈ বতাহো মৰা নাই আজি সঁচাকৈ দেই নেক্সট টাইম ক'ৰবাত যাওঁ আমি ন দূৰলৈ যাম বাৰু কেতিয়াবা প্লেনিং বনাম বাইকখনৰ নম্বৰটো আহি লওক RC-খন আহি লওক যাম আৰু ফুৰিবলৈ আপোনালোকে পাব চাবলৈ চাই থাকিব হৈ গ'ল তেনে আমি ওলাই যাওঁ ন কি কোৱা যাবা ব'লা যাওঁগৈ ব'লা ৰ'বা সেইটো আছোন খাবলৈ উলিয়াই লওঁ বহিলোঁ আমি এতিয়া আহি পাই গ'লোৱে মেফ্লাৱাৰ ইয়াতে কিবা এটা খাই লওঁ কি খাবা খালা কাউণ্টাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু ক'ল্ড ড্ৰিংক দুটা খাই দিম বাছ আৰু কি আছে এনেই চোৱাচোন প্ৰন আছে কেতিয়াবা আহিম দেই খালি তাৰ খাবলৈ প্ৰন নুডেল আজি নাখাওঁ দিয়া মানুহজন ক'ত গ'লা আৰু আহিছিলে মোবাইলটো বজাই দিম ৰ'বা এইটো জানো হয় নহয় নাজানো এইটো বজাই দিলোঁ ভাল লাগিছে জেগাডোখৰ আৰু চিটখন ধুনীয়াকৈ বনাইছে অলপ বাঁহৰ কৰি ওপৰতো আছে সেইফালে চা ওপৰত যাবা নি বোলো এই নাযাওঁ দিয়া বেলেগ এদিন আহিলে যাম দিয়া ন তুমি দিয়াচোন এই গিলাচটো পানী গিলাচ দিয়া এইটো শুকাই আহিছে মুখখন ধুই দিয়াৰ পিছতে ভাল লাগিছে ন এনেকুৱা ধূলি হৈ আছে ঠাণ্ডা নহয় পানীখিনি দিয়া হ'ব হোৱা গিলাচটো মা আহি গ'ল চাওক ব'লা জলদি খাই লওঁ ফটাফট হৈ যাব লাগে তুমি চাৰ্ভ কৰিবা নেকি কৰি দিয়া ভালকৈ চাৰ্ভ কৰিব দেই মোক অলপ বেছি দিবা বেছি লৈ নল'বা
আজি বহুত দিনৰ মূৰত মই হাক্কা নুডল খাম তো চাওঁ টেষ্টটো কেনেকুৱা হ'ব ইয়াত কেনেকুৱা পাইছা টেষ্টটো বঢ়িয়া ইয়াত ন খানা ভালে হয় চাওঁচোন কেনেকুৱা হয় এইটো ভাল ন বঢ়িয়া চচ তুমি লৈছা নাই ন নল'লেও খাই ভালেই লাগিছে চচটো ন বঢ়িয়া ফ্ৰেঞ্চ ফ্ৰাইটো বঢ়িয়া লাগিছে খাই ন বঢ়িয়া এনেকৈ আমি খাই লওঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকে নেক্সট ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আজিলৈ আহোঁ বাই বাই